মাছ ধৰিম আজি এইটো ফিচাৰীটো পানী শুকাই কটকা মাৰি দিলে দেখিছে আছে জানো এইয়া কি মাছ হয় নামিব লাগিব এতিয়া এইজনী কি হয় কমন কাপ বগলী খুটি আছে বগলী খুটিয়াবতো ঠিক ঠিক কৰিছে বগলী একদম এইখিনি কাৱৈ মাছ কাৱৈ থৌপ লাগি যাব এইখিনি কাৱৈ 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 আইয়া ঠিক আছে এইপিনে ওলাই গৈছে গাঁতৰ পিনে সেইপিনে উঠি সোমাই গৈছিলে সেইটো সোমাই আছে গাঁতত সোমাই আছে এইটো গাত নেকি এইটো হে খান্দি চাব পূৰা সোমাই আছে গাঁতটোত ওলাব বুঢ়া সাপৈ ভুল কৰিব নালাগে নহয় যাক মাছ খা মাছ পানী কাৱৈ এইটো জাপানী কাৱৈ মই মেলিছিলোঁ ইমানটো ভিডিঅ'ত দিয়া আছিলে এই ডাঙৰ হ'ল কিন্তু পিঠিটো যিটো ফাল দিছে নহয় ফালি দিব হাত ইয়াক ধৰিব নোৱাৰিলে টান ডাঙৰ পাকে টান বিৰাট ডাঙৰ হ'ল কিন্তু জাপানী কাৱৈটো সেইটো চাং কেমেৰাটো ওচৰত আছে এবাৰ দেখিছে জাপানী কাৱৈ মই যেতিয়া ভিডিঅ'টো এৰিছিলোঁ আগত মেলোঁতে কিমান আছিলে 2 আঙুলি আছিলে এই যি ফাৰ ফাৰবলৈ হয় নহয় ফালি দিব কাঁইটখিনি বিৰাট চাৰ্জ লৈ যা কিমান ডাঙৰ হয় ধুনীয়াকৈ স্পষ্টকৈ দেখাম মই আপোনালোকক দেই আৰু এটা মাছ মাগুৰ কাৱৈতলা কাৱৈতলা আপোনাৰ পৰিয়ে যায় কাৱৈতলাটো পৰিয়ে যায় আকৌ আৰু এটা পালন কৰোঁ এইটো এই জাপানীজনী ইয়াত দি দিয়ক জাপান গাজনী জাপানীজনী দেখিছে কেনেকুৱা মেলিছে পিঠি জাপানী কাৱৈ মই হাতখন লৈ মিলাম চাব দেই কিন্তু ধপাই বুলি ভয় নহয় কাঁইটটো যিটো চাৰিয়াৰ এইয়া দেখিছে হাতখন লৈ মিলাই দিছোঁ মই কিমানটো আহিছে এইটো কিমান ডাঙৰ দেখিছে জাপানী কাৱৈ মই মেলিছিলোঁ ইমানটো যেতিয়া মেলিছিলোঁ নহয় সেই ভিডিঅ'টো মই এৰা আছিলে জাপানী কাৱৈজনী এতিয়া চব কিমান ডাঙৰ হ'ল এইটো হাতৰ তলতকৈ ডাঙৰ দেখিছে এইফালে পাইছে নহয় এইটো জাপানী কাৱৈ ইমান ডাঙৰ হ'ব ভবাই নাছিলোঁ জাপানী কাৱৈ মুঠতে আৰু ইমানমান হ'ব আৰু এনেকৈ ভাবিছিলোঁ 3 আঙুলমান বহল অলপ দীঘল কিন্তু বহুত ডাঙৰ হ'ল এইটো দেখিছে কিমান ডাঙৰ হাতখন লৈ মিলাই চাওক
দেখিছোঁ আকৌ সেইবিলাক হাঁহখিনি ধপধপাই আছে এইটো মাগুৰ এই লেতেৰা লাগিছে মই আগৰ ভিডিঅ'ত দিয়া আছিলে যেতিয়া দানা দিছিলোঁ নহয় দানা দিওঁতে কাৱৈ মাছখিনি যে এনেকুৱা কৰি আহিছিলে আগৰ ভিডিঅ'ত আছে মোৰ দিয়া এইখিনি কাৱৈ হৈছিলে গৰৈ গৰৈ ডাঙৰ ডাঙৰ গৰৈ মাগুৰ মাগুৰ তাতে সোমাই আছিলে কাৱৈ মাছ ঠিলক ঠিলক কৰিছে শামুক শামুক হেলুৱাই ধৰিলে কোনে কোনে খাই পাইছে শামুক আমি শামুকটো বেলেগ ষ্টাইলত খাওঁ কিন্তু শামুকটো কম আছে যদি খোৱা হয় আপোনালোকক দেখাম বাৰু মই ভিডিঅ'টো মাছ মেলা হৈছিলে 1 কেজি খুব বেছি পাইছোঁ 2 কেজিমান হ'ব নেকি কেইটা হ'ব 1 2 3 4টা 5টা এইকেইটা 1 কেজি মাছৰ ভিতৰত এইকেইটা থাকিলে পুখুৰীত 1 2 3 4 5টা এই দুটা কটীয়া লাগিলে এইটোও কটীয়া আৰু এটা আছে কটীয়া লগা এইটো হ'ল জাপানীটো হ'ব কমন নাই সেইটো চকু নাইকিয়া মাছ এটা চকু আছে এইটো এটাটো নাই মাছ কেইটামান ধৰিলোঁ আজি এয়া আছিল বন্ধুসকল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই